বন্ধু বান্ধৱীসকল কি বনাব ওলাইছোঁ গম পাইছেই নহয় চাগে। জলফাই আচাৰ কৰিবলৈ ওলাইছোঁ। ধুই আনিলোঁ এতিয়া নিমখ দি অলপমান সিজাই ল'ম, তাৰপিছত ৰ'দত দি থ'ম পানীটো শুকাবলৈ। কালি যিহেতু সময় নাতিলেগৈ গতিকে বইল কৰি পেলাই এনেধৰণে থৈ গ'লোঁ জলফাইখিনি, আৰু এতিয়া ৰাতিপুৱা এইখিনি এনেকৈ কাটি লৈছোঁ। আৰু কালি আমাৰ ইয়াত বজাৰ আছিলে, গতিকে বজাৰৰ পৰা মিঠাতেল আৰু মছলা আনিলোঁ। মছলা মানে কি আনিছিলোঁ জানেনে? গোটাখিনি নেদেখুৱালোঁ আপোনালোকক। ইয়াত আছিলে ক'লা জিৰা, তাৰপিছত বগা সৰিয়হ, তাৰপিছত ধনিয়া গুটি। ইয়াত এনেকৈ মিক্সিত পিচাই ল'লোঁ। এতিয়া তেলটো গৰম হোৱাৰ পিছত অকণমান ঠাণ্ডা কৰিবলৈ দিম, দিয়াৰ পিছত এতিয়া মছলাটো দিম, দি পেলাই এয়া কি কৰিম চাই থাকক। ইয়াত তেলখিনিত মছলাখিনি দি দিলোঁ, কিন্তু দেখুওৱা নহ'ল অৱশ্যে। এতিয়া হালধি আৰু নিমখ দি এনেধৰণে অকণমান সময় মিশ্ৰণটো বনাই লৈছোঁ। বনাই লৈ পেলাই এতিয়া এইটো পাত্ৰতে থ'ম। ইয়াতে থৈ অকণমান ৰ'দত দিম। ৰ'দত দিয়াৰ পাছত তেতিয়া বৈয়ামত ভৰাম। আৰু কোনে জলফাই আচাৰ বনাই ভাল পায় আৰু খাই ভাল পায় বনাবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'সমূহত দেখি মই প্ৰত্যেক ৰুচুতে অকণমান হ'লেও আচাৰ ল'বলৈ চেষ্টা কৰোঁ। সেই হেতুকে বোলো যিহেতু ছিজনৰ ওলাইছে টেঙাটো নহয় জানো, গতিকে অকণমান বনাই থৈ দিওঁ, সেই বুলি এয়া বনাইছোঁ। ইয়াতে জলকীয়া এড কৰা হ'ব, দেৰি পিছতকৈহে দিম জলকীয়াটো। কোনে এনেকৈ বনাই বাৰু কমেণ্ট এটা কৰিবচোন দেই। আচাৰখিনি ৰ'দৰ পৰা আনিলোঁ, কিমান ধুনীয়া ৰং এটা আহিছে চাওকচোন। এয়া ডুবাই থৈ দিছিলোঁ যে, আৰু এইয়া বৈয়ামত ভৰাম এতিয়া। বৈয়ামটো এনেকৈ ধুনীয়াকৈ ধুই পখালি ৰ'দত দি পানী অকণমানো নাইকিয়া কৰি দিছোঁ, যিহেতু পানী থাকিলে আচাৰবোৰ ভেঁকুৰ উঠে এতিয়া, গতিকে সকলো শুকান ব্যৱস্থা কৰিছোঁ। দেখিছেনে কি ধুনীয়াকৈ চফা কৰি পেলাই শুকুৱাই ৰাখিছিলোঁ। এনেকৈ এইটো পাত্ৰৰ পৰা ইয়ালৈ লৈ গ'লোঁ। সেয়া আচাৰ এইখিনিহে হ'ল দিয়ক। মানে 1 কেজি আৰু কিমানখিনি ওলাব ন, 1 কেজিত এইখিনি হৈছে। এইটোত ধুনীয়াকৈ 2 কেজিমান ধৰিব, গম পাই গ'লোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ যাচিলোঁ।